নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি গণিত পাঠত 7.1 ৰ 5 আৰু 6 প্ৰশ্ন উত্তৰ সমাধান কৰিম। তোমালোকে মন দি চাবা। ইয়াত লিখিছে এল ৰেখাডাল কোন এৰ সমদ্বিখণ্ডক। এডাল এল ৰেখা আমাৰ এল ৰেখাডাল এ কোণৰ সমদ্বিখণ্ডক, মানে কোণটোক সমানে দুভাগত ভগাইছে, সেইটো কথা লিখিছে ইয়াত। আৰু বি এলৰ ওপৰত যিকোনো এটা বিন্দু, এই বিটো এল ৰেখাডালৰ ওপৰত যিকোনো এটা বিন্দু, বিৰ পৰা কোণ এৰ বাহু দুটালৈ, বিৰ পৰা কোণ এ বাহু, এই এডাল বাহু, এই এডাল বাহু, এই দুডাল বাহুলৈ বি পি আৰু বি কিউ দুডাল লম্ব, বি পি আৰু বি কিউ দুডাল লম্ব। ইয়াত 90 ডিগ্ৰী কোণ উৎপন্ন হৈছে আৰু ইয়াত 90 ডিগ্ৰী কোণ উৎপন্ন হৈছে। দেখুওৱা যে এ পি বি ত্ৰিভুজ এ পি বি, 1 নম্বৰ ত্ৰিভুজ বুলি ধৰিছোঁ মই এইটো। এ পি বি ত্ৰিভুজ আৰু ত্ৰিভুজ এ কিউ বি 2 নম্বৰ ত্ৰিভুজ। এই ত্ৰিভুজ দুটা আমি সৰ্বসম দেখাব লাগে। তাৰ 2 নম্বৰত দিয়া আছে বি পি আৰু বি কিউ সমান দেখুৱাব লাগে, বা বি কোণ এৰ দুই বাহুৰ পৰা সম দূৰত্বত অৱস্থিত। আমি বি পি সমান বি কিউ দেখালে এইটো আমাৰ প্ৰমাণ হৈ যাব। তো এতিয়া আমি কৰোঁ সলিউশ্যন। প্ৰথমতে আমি ত্ৰিভুজ দুটাৰ সৰ্বসম উলিয়াই লওঁ। ত্ৰিভুজ দুটাৰ নাম হ'ব এ পি বি আৰু 1 নম্বৰ ত্ৰিভুজটোৰ নাম লিখিলোঁ। 2 নম্বৰ ত্ৰিভুজটো ত্ৰিভুজ এ কিউ বি। এই ত্ৰিভুজ দুটাৰ আমি তিনিযোৰ বস্তু আমি সমান দেখাওঁ। প্ৰথমতে আমি এই কোণটো, যিহেতু এল ৰেখাডালে ডাঙৰ এই কোণটো সমানে দুভাগত ভগাইছে, তেতিয়াহ'লে আমি এইটো ত্ৰিভুজৰ এইটো কোণ, এইটো ত্ৰিভুজৰ এইটো কোণ আমি সমান লিখিব পাৰিম। এইটো কোণ নাম হ'ব এইফালৰ ত্ৰিভুজটোৰ পি এ বি সমান, এইটো কোণ সমান হ'ব, এইটো কোণ হ'ব কিউ এ বি আৰু পিছফালে লিখিব লাগিব আমি এল কোণ এৰ সমদ্বিখণ্ডক। এযোৰ হৈ গ'ল। তাৰ পাছতে আমি এইটো কোণ, এইডাল বি পিডাল ইয়াৰ ওপৰত লম্ব আৰু বি কিউডাল ইয়াৰ ওপৰত লম্ব। সেইকাৰণে কি হ'ব, 1 নম্বৰ ত্ৰিভুজৰ এইটো কোণ 90 ডিগ্ৰী আৰু 2 নম্বৰ ত্ৰিভুজৰ এইটো কোণ 90 ডিগ্ৰী। আমি এনেকৈ লিখিব পাৰিম কোণ এ পি বি সমান কোণ, এই কোণৰ নাম হ'ব এ কিউ বি। আমি বি পি আৰু কিউ বি দুডাল লম্ব লিখি দিওঁ ইয়াত, দুডাল লম্ব। তাৰ পাছতে এতিয়া আমি দেখিছোঁ যে 1 নম্বৰ ত্ৰিভুজৰ এ বি বাহুডালো লাগিছে, 2 নম্বৰ ত্ৰিভুজটোৰ কাৰণে এ বি বাহুডাল লাগিছে, মানে এডাল হৈছে দুইটা ত্ৰিভুজৰ উমৈহতীয়া বাহু। আমি মানে ইয়াত লিখিম এ বি সমান এ বি। পিছফালে লিখিব পাৰিম উমৈহতীয়া বাহু বা সাধাৰণ বাহু। উমৈহতীয়া বাহু লিখিছোঁ মই, উমৈহতীয়া বাহু হৈ গ'ল। আমাৰ ত্ৰিভুজ দুটা তিনিযোৰ বস্তু সমান হৈ গ'ল। এতিয়া ত্ৰিভুজ দুটা আমি সৰ্বসম লিখিব পাৰিম। এতেকে ত্ৰিভুজ এ পি বি সৰ্বসম ত্ৰিভুজ এ কিউ বি। পিছফালে কাৰণটো লিখিছোঁ, কেইটা চৰ্ত ওলালে আমাৰ 3টা চৰ্ত হৈছে দুযোৰ কোণ আৰু এযোৰ বাহু। এ এছ এ চৰ্তটো ইয়াতে লিখিছোঁ, হৈ গ'ল। 1 নম্বৰ ত্ৰিভুজটো আমাৰ 1 নম্বৰ প্ৰশ্নটো আমাৰ সমাধান হৈ গ'ল। এতিয়া 2 নম্বৰটো, 2 নম্বৰত যিহেতু এই ত্ৰিভুজ দুটা সৰ্বসম ওলাই গ'ল আমাৰ, গতিকে আমি বি পি আৰু বি কিউ সমান লিখিব পাৰোঁ। কাৰণ কেলৈ, দুটা ত্ৰিভুজ যদি সৰ্বসম হৈ যায় তেতিয়াহ'লে ইয়াৰ অনুৰূপ প্ৰতিটো অংগই ইটোৰ লগত সিটোৰ সমান হৈ যায়। তো আমি এতেকে লিখিব পাৰিম যিহেতু ত্ৰিভুজ এ পি বি সৰ্বসম ত্ৰিভুজ এ কিউ বি,
গতিকে PB সমান BQ। ইয়াত লিখি দিব লাগিব সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ। সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ এইটো আমাৰ হৈ গ'ল। এইটো লিখি দিব, তোমালোকে লিখি দিব পাৰা, অৰ্থাৎ B কোণ A দুই বাহুৰ পৰা সমদূৰত্বত অৱস্থিত। 5 নম্বৰটো আমাৰ ইমানখিনি আছিলে। ইয়াৰ পাছত আমি 6 নম্বৰটো কৰোঁ। 6 নম্বৰটোত দিয়া আছে চিত্ৰ 7.21ত AC সমান AE, AC সমান AE দুইটাৰ মাৰ্ক কৰি দিছে। AB সমান AD এইটো মাৰ্ক কৰি দিয়া হৈছে। আৰু কোণ BAD এইটো কোণ, আৰু সমান কোণ EAC এই কোণ দুটা আমাক সমান দিছে। এইটো কোণ আৰু এইটো কোণ মাৰ্ক কৰি দিয়া কোণ দুটা আমাক সমান দিছে। দেখুওৱা যে BC সমান DE, BC সমান DE এইডাল বাহুৱে আমি সমান দেখাব লাগে। এই দুডাল বাহু আমি সমান দেখাবলৈ যাওঁ, তেতিয়াহ'লে এই দুডাল বাহুৱে সৃষ্টি কৰা ত্ৰিভুজ দুটা আমি চাব লাগিব। BC বাহুৱে সৃষ্টি কৰা ত্ৰিভুজটো হ'ব ABC, আৰু DE সৃষ্টি কৰা ত্ৰিভুজটো হ'ব ADE। এই ত্ৰিভুজ দুটা আমি ছেপাৰেটকৈ যদি আঁকি লওঁ, ABC আৰু এটা হ'ব ADE। এই ত্ৰিভুজ দুটা আমি প্ৰথমতে সৰ্বসম দেখাব লাগিব। এই ত্ৰিভুজ দুটা সৰ্বসম দেখালেহে আমি BC DE সমান বুলি লিখিব পাৰিম। তেতিয়াহ'লে এই ত্ৰিভুজ দুটাৰ সৰ্বসম দেখাবৰ কাৰণে তিনিযোৰ বস্তু সমান দেখাবলৈ যাব লাগিব, সমান দেখুৱাব লাগিব আমি। আমাকতো দি থৈ আছে AB, এইটো ত্ৰিভুজৰ AB, এইটো ত্ৰিভুজৰ AD বাহুৰ লগত সমান হৈ যাব, প্ৰশ্ন দি থৈ আছে। তাৰপাছত এইটো ত্ৰিভুজৰ AC, এইটো ত্ৰিভুজৰ AC বাহুডাল আনটো ত্ৰিভুজৰ AE বাহুৰ লগত সমান। আমাক মাৰ্ক কৰি থোৱা এই বাহু দুডাল আমি সমান পাই গ'লোঁ। দুযোৰ বস্তু আমাক দিয়া আছে আৰু আন এযোৰ বস্তু আমি উলিয়াব লাগিব। এই কোণ এযোৰ দিছে যদিও এই কোণযোৰ আমি ভালকৈ মন কৰিলে দেখোঁ যে এই কোণটো BAD ইয়াত এইটো ত্ৰিভুজত নাই, আৰু EAC এইটো ত্ৰিভুজত সেই কোণটো নাই। তেতিয়াহ'লে আমি এই কোণ দুটা এই কোণটো এইফালে যোগ কৰি আমি প্ৰথমতে উলিয়াই ল'ব লাগিব। প্ৰথমতে তেতিয়াহ'লে আমি এইটো কোণৰ পৰাই আৰম্ভ কৰোঁ, এই কোণ দুযোৰ পৰাই আৰম্ভ কৰোঁ। দিয়া আছে BAD ইকুৱেল, এইফালে দিয়া আছে EAC, এইফালে আমি দিয়া আছে লিখোঁ, দিয়া আছে। তাৰপাছত এতিয়া আমি কি কৰিব লাগিব, বা চিন দিলোঁ। এইফালে যিটো আছিলে কোণ BAD আছিলে, BAD লিখিলোঁ। ইয়াত জেগা অকণমান থৈ যাওঁ, সমান চিন এইফালে লিখিছোঁ EAC। যেনেকৈ আছিলে ওপৰত যেনেকৈ আছিলে তেনেকৈ লিখিলোঁ, কিন্তু অকণমান ইয়াৰফালে জেগা আহিছোঁ কাৰণ আমি এইফালে কোণ এটা যোগ কৰিব লাগিব। এতিয়া BAD কোণটোৰ লগত আমি এইটো কোণ যোগ কৰি দিওঁ, DAC, এংগল DAC। এইফালে সমান চিনৰ এইফালে যদি DAC যোগ কৰা হয়, সমান চিনৰ এইটো ছাইডতো আমি DAC কোণটো যোগ কৰিব লাগিব, কাৰণ কেলৈ দুইফালে সমান হ'ব লাগিব। তো এতিয়া আমি ভালকৈ মন কৰিলে দেখোঁ BAD এইটো কোণৰ লগত DAC এইটো কোণ, এই মাজত থকা কোণটো আমি যোগ কৰিলে আমি BAC এই ডাঙৰ কোণটো আমি পাম। কোণটোৰ নাম হ'ব এংগল BAC। পিছফালে সমান চিনৰ এইটো ছাইডত EAC এই কোণটোৰ লগত DAC এইটো কোণ যোগ কৰিলে আমি এই ডাঙৰ কোণটো পাম। এই কোণটোৰ নাম হ'ব DAE। এইটো আমাৰ 1 নম্বৰ সমীকৰণ বুলি দিছোঁ ইয়াত। এতিয়া মন কৰিলে আমি দেখোঁ যে ইয়াত আমাৰ এইটো কোণ আছে, এই কোণটো ইয়াত আছে BAC এইটো কোণ, আৰু DAE এই কোণটো ইয়াত আছে DAE। এইটো কোণে সমান হৈ গ'ল, এডাল বাহুৱে সমান হৈ গ'ল, আৰু এইডাল বাহুৱে সমান হৈ গ'ল। আমাৰ তিনিযোৰ
হৈ গ'ল। এতেকে তিনিযোৰ হোৱাৰ কাৰণে আমি ত্ৰিভুজ দুটাৰ সৰ্বসম লিখিব পাৰিম। এতিয়া ইয়াত লিখি দিম খালি কি লিখিম এ বি সমান AD এইটো প্ৰশ্ন দিয়া আছে ডট 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 এই দুই নম্বৰ দি দিছোঁ আমি। তাৰপাছত আৰু কি দিয়া আছিলে এইটো ত্ৰিভুজৰ AC সমান এইটো ত্ৰিভুজৰ AE AC সমান AE এইটো প্ৰশ্নতে দিয়া আছিলে আমাৰ এইটো প্ৰশ্ন দিয়া আছিলে আমি এনেকৈ লিখিছোঁ দিয়া আছে। এইটো আমি 3 নম্বৰ সমীকৰণ বুলি চিহ্নিত কৰি ল'লোঁ। 1, 2 আৰু 3 এই তিনিটা সমীকৰণৰ পৰা তিনিযোৰ আমি বস্তু পালোঁ। তিনিটা সমীকৰণৰ পৰা আমি লিখিব পাৰিম ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ADE ত্ৰিভুজ দুটাৰ আমাৰ সৰ্বসম হৈ গ'ল। আমাৰ চৰ্তটো হ'ব বাহু দুযোৰ কোণ এযোৰ লিখিব লাগিব চাইড এংগল চাইড বাহু কোণ বাহু চৰ্ত অনুসৰি ত্ৰিভুজ দুটা সৰ্বসম হৈ গ'ল। এই ত্ৰিভুজ দুটা যেতিয়া সৰ্বসম হৈ গ'ল আমি ত্ৰিভুজৰ অনুৰূপ বাহুবোৰো সমান লিখিব পাৰিম। তেতিয়াহ'লে কি লিখিব পাৰিম এইটো ত্ৰিভুজৰ BC বাহুৰ লগত ইয়াৰ DE এইডাল বাহুৰ লগত এইডাল বাহু আমি সমান লিখিব পাৰিম, যিটো আমাক উলিয়াব দিয়া আছিল। BC সমান DE ইয়াত লিখিবলৈ CPCT সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ এনেকৈ CPCT লিখি দিলে হৈ যাব। ধন্যবাদ। আজিলৈ গণিত পাঠ ইমানতে সামৰণি মাৰিছোঁ। আৰু তোমালোকে যিসকলে আগৰ ভিডিঅ'কেইটা চোৱা নাই সেইকেইটা চাই ল'বা।